কি লিখিলা এইটো ক্ষয়টো হোৱা নাই ভালকৈ অঁ লিখি থাকা ৰাজকুমাৰ ক্ষয় লিখিছা অঁ লিখা অঁ কোনটো খ অঁ এতিয়া মূৰ্ধন্য ঠটো লিখা মূৰ্ধন্য ঠ লিখা অঁ অঁ এতিয়া হেৰি লিখা খ হৈছে অঁ এইবাৰ গ লিখা গ অঁ 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 হা অঁ জি অঁ হ'ব আৰু ই এ বি চি ডি ই এফ হ'ব লাগে এফৰ পিছত ই হয় দিছে ইটো আগত এফটোৰ পিছত জিটো উল্টা হৈ গ'ল তাৰ এম এনটো উল্টা হৈছে অঁ উল্টা হৈছে এনটো অঁ হা অঁ এইটো হৈছে সেই এনটো হৈছে সেইটো এন হৈছে এইটো এন অলপ উল্টা হৈছে বা পেঞ্চি ইমান ধুনীয়াকৈ লিখিছা 20লৈকে লিখিছা ন অ'কে 21 লিখি আছে পেঞ্চিয়ে ভেৰি নাইচ 22 লিখা কণ্টিনিউ কৰা হা খ লিখিছা এতিয়া গ লিখা গ অঁ